একেবাৰে কম খৰচত আপুনি যদি ঘৰৰ বাবে কিবা ফাৰ্নিচাৰ বিচাৰি আছে নাইবা বিয়াৰ বাবে যদি কিবা ফাৰ্নিচাৰৰ প্ৰয়োজন হৈছে তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে প্ৰথমতে জনাব বিচাৰিছোঁ এই দোকানখনে এটা স্পেচিয়েল অফাৰ ৰাখিছে যিসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিব তেওঁলোকৰ বাবে আছে 14-15 হাজাৰ টকীয়া এটা উপহাৰ যদি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰে তেনেহ'লে পাব এই যে ঝুলাখন আপোনালোকে দেখিছে এই ঝুলাখন ফ্ৰীকে কেনেকৈ পাব কি কথা সকলো ভিডিঅ'টোৰ মাজত আলোচনা কৰা হ'ব গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে পেজটো ফ'ল' কৰি ৰাখিব আৰু ইয়াতে তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত হোম ডেলিভাৰী ব্যৱস্থা কৰিছে আৰু তাৰ লগতে যদি আপোনালোকৰ সম্পূৰ্ণ ফাৰ্নিচাৰৰ পইচা একেলগে দিবলৈ অসুবিধা হৈছে তেনেহ'লে EMI ৰো সুবিধা আছে যিহেতু এই প্ৰতিষ্ঠানখন নতুনকৈ খোলা হৈছে ডিব্ৰুগড়ত আৰু নামটো হৈছে আৰবানুড আৰু ইয়াত যিহেতু তেওঁলোকে বৰ্তমান পুৰা ধামাকা অফাৰ দি আছে আৰু মোৰ ভিডিঅ' চাই যোৱা সকলৰ বাবে আছে এক্সট্ৰা স্পেচিয়েল অফাৰ গতিকে এই ফাৰ্নিচাৰবোৰৰ দাম কিমান কি হয় ৱাৰেণ্টি কিমান দিন থাকিব সকলোবোৰ ভিডিঅ'টোৰ মাজত যদি আলোচনা কৰা হ'ব তেনেহ'লে বলকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তেওঁলোকে বৰ্তমান পুৰা ধামাকা অফাৰ দি আছে আৰু লগতে যিসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিব তেওঁলোকৰ বাবে ৰাখিছে স্পেচিয়েল গিফ্ট মানে তেওঁলোকৰ মাজত হ'ব লাকি ড্ৰ গতিকে কাৰ লাকত থাকিব এই যে আপোনালোকে ঝুলনাখন দেখিছে এই ঝুলনাখন মানে যিজনে ভিডিঅ'টো শ্বেয়াৰ কৰিব তেওঁলোকৰ হয়তো এজনে পাব এই ফ্ৰীকে এই ঝুলনাখন যেটো এইখনৰ দামো যথেষ্ট হয় 14-15 হাজাৰ টকীয়া এটা বস্তু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিয়ে পাব গতিকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু লাকি ড্ৰ হ'লে মই আপোনালোকক ধুনীয়াকৈ জনামেই গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আপুনি দেখিছে নহয় ভিতৰৰ ফাৰ্নিচাৰবোৰ মই সকলোবোৰ দেখুৱাই দিছো আৰু মানে দামবোৰ কেনেকুৱা কি সকলোবোৰ মই জনাই যাম সবৰ দামবোৰ অকমান কৈ দিয়কচোন এইবোৰ কেনেকৈ আহে কিমান মান দাম হ'ব এনেকুৱা আপোনাৰ বহুত গিটা মডেল আহে যেটো আপোনাৰ এপ্ৰক্সি 35000 পৰা ষ্টাৰ্ট হয় 35000 টকাৰ পৰা 35000 মাত্ৰ 35000 টকাৰ পৰা আপোনালোকে ষ্টাৰ্ট হয় এপ্ৰক্সি আপুনি যিমান দামৰ আপুনি বনাব পাৰে ডিজাইন বেলেগ আহিব যেনেকুৱা মানে কাস্টমাইজ কৰে নেকি আপোনালোকে কাস্টমাইজ কৰে ন গতিকে আপোনালোকে যদি ভাবি আছে বিয়াৰ বাবে কিবা ফাৰ্নিচাৰ কিনিম বুলি নাইবা নতুনকৈ সজাগ ঘৰখনত যদি আপোনালোকে কিবা ফাৰ্নিচাৰ কিনিম ভাবি আছে তেনেহ'লে আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব আৰু দেখিছে ইমান বেছি ধুনীয়া ডিজাইনবোৰ বহুত বেছি ধুনীয়া হয় আৰু এফালে এখনৰ ড্ৰেছিং হয় ন এইবোৰ কেনেকৈ হয় ন এখনৰ দাম আছে আমাৰ 25000 এইবোৰ ৱাৰেণ্টি থাকিব হয় 2 বছৰ ৱাৰেণ্টি পাব 2 বছৰ ৱাৰেণ্টি 2 বছৰ পিছত যদি কিবা প্ৰব্লেম পায় তেনেহ'লে তেওঁলোকক যোগাযোগ কৰিলে হ'ল তেওঁলোকে আপোনাক চেঞ্জ কৰি দিব আৰু এফালে এইটো মন্দিৰ হয় নেকি হয় এইটো মন্দিৰ হয় এইটো ওপেন কৰিব পাৰে এনেকৈ এফালে এইটো হৈছে মন্দিৰ দেখিছে আপোনালোকে আৰু তাৰ লগতে এইফালে যেনে গডৰেজবোৰ যে এইবোৰ কেনেকৈ হয় দামবোৰ এইবিলাক টাটাৰ হয় টাটাৰ ষ্টিলেন ষ্টাইলৰ হয় 3 বছৰ কোম্পানী ৱাৰেণ্টি পাব এটো আপোনাৰ প্ৰিন্টেড বুলি কয় এটো গ্লসি প্ৰিন্ট হয় ইয়াৰ এপ্ৰক্সি MRP আছে আপোনাৰ 35000 ইয়াৰ ডিসকাউন্ট কৰি আপোনাৰ এপ্ৰক্সি 30 মানত আহি যাব মানে ডিসকাউন্ট হ'ব চিন্তা কৰিব নালাগে ভিডিঅ' চাইলে কৈ দিব কিবা এটা অকমান ডিসকাউন্ট কৰি দিব নিশ্চয় গতিকে এফালে মই আপোনাৰ এইবোৰ ড্ৰেছিংবোৰ অকমান দেখুৱাইছো লগতে যদি আপোনালোকে এনেকুৱা ধৰণৰ চকী বিচাৰে তেনেহ'লে এনেকুৱা ধৰণৰ চকীও পাই যাব আৰু এইফালে এইবোৰ হৈছে বিছনাবোৰ আৰু বিছনাবোৰ ইমান বেছি ধুনীয়া চকচোন ডিজাইনবোৰ কিমান বেছি ধুনীয়া আৰু এটা বিছনাবোৰ বৰ ধুনীয়া ডিজাইনৰ এইবোৰ কেনেকৈ হয় দাম হয় এইবিলাকৰ আপোনাৰ মডেল বহুত গিটা আহে যেটো আপোনাৰ 6-7টা মান মডেল আহে ইয়াৰ প্ৰাইসটো সবৰে একে থাকে এনে আপোনাৰ ইয়াৰ 6 ফুটৰ কবলে গলে আপোনাৰ দাম আছে 30000 টকা এখন কিমান টকা 30000 অনলি 30000 টকা আৰু এফালে বিছনাখন চকচোন আপোনালোকে অনলি 30000 টকা ইমান বেছি ধুনীয়া হয় মানে এইবোৰ কিবা গ্যাৰান্টি চেণ্টি দিব ইয়াৰ 2 বছৰ ৱাৰেণ্টি থাকিব কোম্পানীৰ হয় কেমে ব্ৰ্যান্ডৰ মানে বহুত বেছি ধুনীয়া ন দামটো ইমান বেছি কম যেন লগা নাই দেখাত আপোনাৰ 50-60 হাজাৰ টকীয়া বিছনা নিচিনা লাগিছে দেই আৰু এইফালে এইখনটো একদম ৰজাৰ বিছনা নিচিনা লাগিছে এইবোৰ কেনেকৈ হয় এইবিলাকৰ দাম আছে আপোনাৰ এপ্ৰক্সি ষ্টাৰ্টিং আছে আপোনাৰ 45 ষ্টাৰ্টিং আৰু এইফালে এখন বিছনা চকচোন আপোনালোকে এইখন ইমান বেছি ধুনীয়া হয় আৰু দামটো কৈছে মাত্ৰ 45000 টকা মানে আপোনাৰ ষ্টাৰ্টিং প্ৰাইস কথা কৈছে আপোনালোকে বহুত বেছি ধুনীয়া হয় ডিজাইনো যথেষ্ট ধুনীয়া হয় আৰু লগতে যেটো তেওঁলোকে আপোনালোকক ৱাৰেণ্টি দিব গতিকে চিন্তা নকৰিব 2 বছৰৰ ভিতৰত যদি আপোনালোকে কিবা প্ৰব্লেম পায় তেওঁলোকৰ লগত যোগাযোগ কৰিলে হ'ল এইবোৰ সব কিং সাইজ বিছনা হয় আপোনাৰ এইবোৰ দেখিছে আৰু লগতে যেটা এইফালে এয়া আছে দেখিছে এইবিলাক মহাৰাজা সোফা হয় আৰু এইফালে এই সোফাটো চকচোন একদম ৰজা সোফা নিচিনা লাগিছে আপোনাৰ মোস্ট কমফৰ্টেবল বহুত কমফৰ্টেবল হয় আৰু এইফালে চক আপোনালোকে মানে বহুত দিছে আৰু ইয়াৰ লগতে দুইখন টেবুল আহিব নেকি এখন আপোনাৰ এক্সট্ৰা থাকে এক্সট্ৰাকে ল'ব লাগিব আপোনালোকে কাস্টমাইজ কৰি ল'ব পাৰে যি ধৰণে আপুনি যি ধৰণে চইচ কৰে আমি জাস্ট লগাই থৈছো কিবা দাম কেনেকৈ হয়নে এনে আপোনাৰ ষ্টাৰ্টিং প্ৰাইস 75000 দামটো ল'বই যেটো বহুত বেছি ধুনীয়া হয় আৰু কোৱালিটি যথেষ্ট ধুনীয়া হয় এইফালে এখন দেখিছে নহয় এখন কিহৰ ক'লে দাদা এখন গ্ৰেনাইট মাৰ্বলৰ হয় যেটো আপোনাৰ মাৰ্বল হি থাকে না ভাগি যাব নি নাভাগে কিয় নাভাগে ওৱাও এখন মানে ইউনিক পুৰা আৰু তাৰ লগতে চকীখন চকচোন আপোনালোকে চকীখনো যথেষ্ট ধুনীয়া হয় দেই মানে বহুত বেছি ভাল লাগে বহুত বেছি ধুনীয়া ডিজাইনবোৰ বহুত ইউনিক দেখিছো আপোনালোকৰ ইয়াত বেষ্ট কোৱালিটি আৰু এইফালে এখন 6 সিটাৰ ন হয় আৰু এখনো মাৰ্বলৰ হয় আৰু এনেকে এইবোৰৰ দাম কিমান হয় এপ্ৰক্সি আপোনাৰ 75000 পৰা ষ্টাৰ্টিং হৈ যায় 75000 পৰা ষ্টাৰ্টিং যেটো এইবোৰ আপোনাৰ মানে দেখিয়ে আপোনালোকে নিশ্চয় গম পাইছে এইবোৰ যে দামী ফাৰ্নিচাৰ হয় আৰু তাৰ লগতে এখনো 6 সিটাৰ ন হয় এখন কেনেকৈ হয় এনেকুৱা ধৰণৰ যদি আপুনি ল'ব যে এপ্ৰক্সি আমাৰ 14000 পৰা ষ্টাৰ্ট হৈ যায় 14000 টকা মাত্ৰ আৰু এইফালে চকচোন এখন ইমান বেছি ধুনীয়া লাগিছে তাকো 6 সিটাৰ আৰু ষ্টাৰ্টিং প্ৰাইস কৈছে তেওঁ মাত্ৰ
14,000 টকা আৰু এইফালে এখনটো দেখিছে আৰু তাৰ লগতে এইবোৰ সোফা আপোনালোকে দেখিছে মানে ইয়াতে বহুত বেছি ধুনীয়া ধুনীয়া কোৱালিটি মানে ডিজাইনবোৰ যথেষ্ট ধুনীয়া আৰু ইউনিক দেখিছো সেইটোৱে ভাল লাগিছে আৰু না এইফালে আহিবচোন হয় হয় এইফালে এটোহত কি হয় এনেকুৱা এটা সৰু আলমিৰা বুলি কয় যেটো আপোনাৰ 50 ইঞ্চ থাকে এটো আপোনাৰ অনলি সেলফ থাকিব ভিতৰত এইবোৰ কেনেকেনো এটো আপোনাৰ ষ্টাৰ্টিং হৈ যায় অনলি 3500 3,500 টকা দাম যথেষ্ট কম হয় গতিকে ভিডিওটো চাই থকা সকলে যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে বিয়াৰ বাবে নাইবা ঘৰৰ বাবে যদি কিবা ফাৰ্নিচাৰ কিনিম ভাবিছে তেওঁলোকৰ লগত যোগাযোগ কৰিব তেওঁলোকে হোম ডেলিভাৰী ব্যৱস্থা কৰি দিব আৰু লগতে আপোনালোকে কাস্টমাইজ কৰি দিব গতিকে চিন্তা কৰিবলগীয়া কোনো কথা নাই আৰু এইফালে এইটো হৈছে আপোনাৰ এটা সৰু আলমিৰা 5.5 ফুটিয়া 5.5 ফুট এইবোৰ কেনেকে এটো আপোনাৰ দাম আছে 5,500 টকা 5,500 টকা বাহ এইবোৰ ৱাৰেণ্টি থাকিব নেকি অনলি 1 ইয়াৰ ৱাৰেণ্টি পাব বলে এইবোৰ যে ড্ৰেছিং বোৰ দেখিছে এইবোৰ দাম আছে মাত্ৰ 2500 টকা ন হয় এইবোৰ 2500 টকা মডেল চাইজে আছে হা এই ষ্টাৰ্টিং প্ৰাইস আপোনাৰ ধৰিলো 2500 টকা ইয়াৰ দাম আছে 3,500 টকা তেনে ধৰণৰ আৰু এইফালে এইটো এটা আলমিৰা Same মানে আলমিৰা। খোৱালোৱে আৰু এইফালে এইটো দেখিছে নহয় এইটো আপোনাৰ ইমান বেছি ডাঙৰ হয় কিন্তু ইয়াৰ দামটো হৈছে মাত্ৰ 5,500 ন ইয়াৰ দাম আছে বাইদেউ 6,500 6,500 মানে হেতুকে অকমান ডাঙৰ সাইজ আৰু আছে গ্লাস আছে হয় এটো 6,500 দেখিছে আপোনালোকে ভিতৰটো মই অকনমান খুলি দেখাই দিছো অকন দেখাই দিয়কচোন দাদা এনেকুৱা ধৰণৰ পাবি ওয়াও এফালে দেখিছে নহয় মানে এইটো এটা আপোনাৰ এল প্যাটাৰ্ন সোফা হয় আৰু এইটো দেখিছে নহয় সোফাটো এইটো মানে যিমান লেতেৰা মানুহ বহিলো লেতেৰা নহয় এইটো কালাৰ ইমান বেষ্ট আছে মানে কালাৰটোৱে তেনেকুৱা হয় গ্ৰে কালাৰ যথেষ্ট ধুনীয়া লাগিছে আৰু এইটো লেদাৰ নেকি লেদাৰ নহয় বাইদেউ এইটো কাপোৰৰ হয় এইটো সিস্টেমটো অকমান বেলেগ ন এইটো আপুনি ফোল্ড কৰিব পাৰে এইটো ফোল্ডিং হৈ যায় এইটো ফোল্ডিং টাইপ ন এতিয়া আপোনাৰ যদি আপুনি একেবাৰে আগলৈ কৰি দিয়ে তো ডাউন হৈ যাব এইটো এনেকুৱা এডজাস্ট কৰি ল'ব পাৰি যামতে যথেষ্ট ধুনীয়া লাগিছে আৰু এইফালে দাদা এইটো কি হয় এইটো আপোনাৰ পানী বটল ৰাখিবৰ কাৰণে যেটো ৱাটাৰ বটল ষ্টেণ্ড এই ধৰণৰ এইটো মানে বহুত বেছি আৰু এইবোৰ কেনেকৈ হয় দামবোৰ এইবোৰ আপোনাৰ ষ্টাৰ্টিং হৈ যায় 45 ৰ পৰা আপ টু 60 70 যি ধৰণে কয় আপুনি যি ধৰণে মানে দাম মানে আপোনালোকে যেনেকৈ মডেল চাইছে দাম হয় মডেল চাইছে দাম বেলেগ এইবিলাক কোম্পানীৰ ৰেচিং হয় এইবিলাক ন হয় এইটো কেমে কোম্পানীৰ ৰেচিং হয় ইয়াৰ 2 বছৰ কোম্পানী ৱাৰেণ্টি পাব ইয়াত এইবিলাকত কেতিয়াও পোক গুণ নালাগে ইয়াৰ যেটো বিছনাও থাকে তাতো পোক গুণ নালাগে আৰু নালাগে পানী বেষ্ট কোৱালিটি হয় আৰু আপোনাৰ ইয়াৰ প্ৰাইস আছে আপোনাৰ 14,000 14,000 টকা 14,000 টকা ভাল লাগিছে এখন আৰু লাইটটো ফিটিং কৰিব পাৰিব নেকি ফিটিং কৰিব এইটো ৱাৰিং কৰিলে হৈ গ'ল ইয়াত লাইট লাগি আছে অলৰেডি আৰু এইফালে এইবোৰ যে গডৰেজবোৰ এইবোৰ কেনেকৈ হয় ইয়াৰ দাম এইবিলাক লোকেল মেড হয় যেটো আমাৰ ডিব্ৰুগড়তে বনোৱা হয় আৰু ইয়াৰ দাম আছে আপোনাৰ 12,000 12,000 টকা 12,000 টকা এইটো ৱাৰেণ্টি থাকিব 2 বছৰ 2 বছৰ ৱাৰেণ্টি থাকিব এইটো আপুনি বেষ্ট কোৱালিটি পাব ইয়াৰ যেটো ফিটিং আছে আৰু যেটো সিটৰ কোৱালিটি আছে সবচে বেষ্ট আৰু এন্ট্ৰিয়া স্টিচ কৰা থাকে এটা আমাৰ পানী লাগি থাকিলেও কেতিয়াও ৰাস্টিং নাথাকে পানী লাগিলে একো প্ৰবলেম নিদিয়ে এইটো এটা গডৰেজ দিছে কালাৰটো যথেষ্ট ধুনীয়া আৰু বহুত বেছি গদগদিয়া হয় মানে কিছুমান এনেকৈ একগুছা দিলে আপোনাৰ পুটুকা পৰি যায় কিন্তু তেনেকুৱা নহয় এইটো আমাৰ আছে আপোনাৰ 22,000 ইয়াতো আপোনাৰ নেগোচিয়েবল হৈ যাব আৰু এটা মডেল আছে বাইদেউ এইটো আছে ইয়াত যেটো আপোনাৰ ডয়াৰ নাই ইয়াৰ মডেলটো বেলেগ আছে আৰু এইফালে এইটো এটা দেখিছে আপোনালোকে এইটো 1000 रुपीस কম আছে 1000 रुपीस কম আছে 21 আছে 21 এমআরপি আছে আপোনাৰ এপ্ৰক্সি নেগোচিয়েবল কৰি 18 মানত আহি যাব যদি আপোনালোকে ভিডিও চাই আহে তেনেহলে আপোনালোকক 10% ডিসকাউন্ট দিব আৰু লগতে মোৰ ভিডিও চাই আপোনালোকে যিসকল আহিব কেবি গিফট দিব নেকি গিফট দিব ন গিফট গতিকে মোৰ ভিডিও চাই যিসকলে ইয়াৰ পৰা ফাৰ্নিচাৰ কিনিবলৈ আহে তেওঁলোকে পাব এটাকে উপহাৰ এইটো দাম আছে আপোনাৰ 44,000 এইটো 44 ন হয় হয় এইটো বহুত বেছি ইউনিক হয় না বহুত বেষ্ট কোৱালিটি হয় কাঠৰ কোৱালিটি বেষ্ট হয় ৱাৰেণ্টি থাকিব ইয়াৰ 3 বছৰ আপোনালোকে ফাৰ্নিচাৰবোৰ কি কাঠৰ পোৱা যায় ইয়াত আপোনাৰ হলক কাঠ বনবগৰি তিতাচম্পা এনেকুৱা ধৰণৰ আমি কাঠ আৰু প্লাই যদি বেড লওঁ বুলি কয় এনেকুৱা ধৰণৰ এইবিলাক বেডতো আপোনাৰ কাঠ আৰু প্লাই দুটা মিক্স থাকে আৰু যদি পিওৰ কাঠৰ বনাম বুলি কয় দামটো বেছি পৰে আৰু যদি আপোনাৰ প্লাই আৰু কাঠ মিক্স কৰা হয় এপ্ৰক্সি 45 টু 50 40 এনেকুৱা ভিতৰত আহি যায় মানে কাস্টমাইজ কৰি দিয়ে আপুনি চিন্তা কৰিব নালাগে এইবোৰ চকী দেখিছো দাদা এই যে আৰামদায়ক চকীবোৰ দাম কেনেকৈ হয় ইয়াৰ দাম আছে আপোনাৰ 5,500 অনলি 5,500 ভিডিও চাইলে কিবা ডিসকাউন্ট দিব নাই 10% ডিসকাউন্ট পাব দিব ন আৰু এইফালে এইখন যে দেখিছে এইখন হৈছে ঝুলা আৰু একদম ইন্টাৰেষ্টিং কথা মই আপোনাক জনাব বিচাৰিছো যদিহে আপোনালোকে কোনোবাই মোৰ ভিডিওটো শ্বেয়াৰ কৰে আৰু শ্বেয়াৰ কৰাৰ ফলৰ মাজত হ'ব লাকি ড্ৰ আৰু তেওঁ লাকি ড্ৰ যিজনে শ্বেয়াৰ কৰিব তেওঁলোকৰ মানে এই ঝুলাখন ফ্ৰীকে পাই যাব দেখিছো মেট্ৰেছ দেখিছো ন হয় হয় এইফালে এই মেট্ৰেছবোৰ কেনেকৈ হয় এই আপোনাৰ এইটো মডেলৰ দাম আছে আপোনাৰ 3,500 টকা মাত্ৰ 3,500 টকা আপুনি এড্ৰেছটো অকণমান ধুনীয়াকৈ কৈ দিবচোন এইটো আছে আপোনাৰ বিসি দাস ৰোড যেটো শান্তিপাৰা এফালে ৰাইট সাইডে শান্তিপাৰা পৰে এটো আপোনাৰ এটি ৰোড আছে লেফট সাইড আপোনাৰ এটি ৰোডৰ পৰা যদি ৰাইট সাইড সিটা ঘুমাই আহে এটো পুৰা ৰেলৱে ষ্টেচনৰ বেক সাইডে যেটো ওল্ড ৰেলৱে ষ্টেচন আছে না আমাৰ ডিব্ৰুগড় আৰু পুৰা বেক সাইডে পৰে আমাৰ বেক সাইডে পাই যাব যদি আপোনালোকৰ এড্ৰেছটো মানে বিচাৰিবলৈ কিবা দিগদাৰ হয় তেনেহলে স্ক্ৰীনত নাম্বাৰ দিয়া আছে আপুনি তেওঁলোকৰ লগত যোগাযোগ কৰিব তেওঁলোকে আপোনাক ধুনীয়াকৈ এড্ৰেছটো কৈ দিব বাকি ভিডিওটো মই বহুত বেছি দীঘলীয়া নকৰো আজিলৈ আহিলো দে বাই বাই